Hello guys, welcome to my new vlog. আৰু আজি আমি মানে গৈ আছো কুহিমাত কি কম কুহিমাৰ পৰা আমি আমাৰ ঘৰলৈকে যাম আজি আৰু এতিয়া ৰাতি হৈছে বাৰু আমি আজি ৰাতি যাম বুলি ভাবিছো যেহেতু ইলেকশ্যন আহিছে তো এইফালে চাওক আমি পুৰা গোটেই পৰা ৰেডি ফালে এজন আৰু ইফালে আছে কেইজন টোটেল আমি মানে 7জন আছো এয়া আমাৰ দোকানটোক মানে টাটা বাই বাই কেইদিনৰ বাবে তো বলক আজি আপোনালোকক মানে আজি ৰাতি ডিমাপুৰ কোহিমা এইকেইটা দেখাম আজি ৰাতিটো আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু আমি গাড়ীত বহিলোঁ ইয়া চাওক ইয়া চাওক আৰু ইফালে এখন গাড়ী মানে যিহেতু আমি 7জন আছোঁ তো সেইবাবে আমি 2খন গাড়ী লৈছোঁ এতিয়া মানে ISBT-লৈকে যাম তাৰপিছত ডিমাপুৰ তাৰ পৰা বেলেগ গাড়ীত আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু আমি আহি পালোঁ ইয়া কিবা ISBT বুলি কয় এইটো হলেও মানে দেখোন গাড়ীয়ে নাই বাপে সামান্য ৰাতি হৈছে 7টামান বাজিছে গাড়ীয়ে নাই দেখোন চব ISBT পুৰা খালী মানে আজি কি কম আৰু অকমান ৰাতি হলে মানে ইয়াত একো গাড়ী চাড়ী নাপায় আৰু এতিয়া মানে এখন গাড়ী আহিলে সেইটো গাড়ী এতিয়া চাম যায় নে নাযায় যালেতো ভালে নহলে বেলেগ গাড়ী চাব লাগিব আৰু আমি এইটো চাইডৰ পৰা আহিছো এইটো ডাঙৰকে লাইট দেখাই যে তাৰ পৰা আহিছো চব ISBT নামতহে গাড়ীয়ে নাই আৰু এখন গাড়ী পালো আমি মানে এইটো গাড়ী আমি পালো 7জন একদম পুৰা 7জন পুৰা ধৰে এখন ইকো গাড়ী তো এতিয়া আমি যাওঁ ডিমাপুৰ আৰু ডিমাপুৰ ভিউ দেখাই আছো আপোনালোকক কেনেকুৱা হয় আৰু এনেকে লাহেকে গাড়ী এৰি দিলে আৰু এতিয়া ডিমাপুৰ যাওঁ আৰু বতৰটো আজি বহুত বেয়া একদম কি কম বৰষুণ হৈ আছে বৰষুণৰ বতৰ চাওক আৰু আমি একদম ঠেকতে বহিছো এতিয়া 4জন পিছফালে আছে 3জন আগত এজন আছে আৰু এতিয়া ডিমাপুৰ আৰু আমি এনেকে ডিমাপুৰ আহি সোমালো এতিয়া পুৰা ষ্টাৰ্টিং ডিমাপুৰ ৰোড আৰু কোনোবা দোকানকেইটা বন্ধ হ'ল কোনোবাকেইটা বন্ধ হোৱা নাই এতিয়ালৈকে যেহেতু টাইমো হ'ল প্ৰায় 8টামান বাজিলে আৰু ইয়াত নাগালেণ্ডত মানে দোকানকেইটা অকমান সোনকালে বন্ধ হয় আপোনালোকে ডিমাপুৰৰ চিটিখন এতিয়া বাৰু ৰাতি হ'ল বাবে ইমান গাড়ী ঘোৰাও নাই নহলে দিনত বহুত বেছি জাম থাকে ইয়াত ৰাস্তা চাপ এতিয়া ইমান গাড়ী নাই একদম ধামাকা বৰষুণ দিলে কি কম মানে ধামাকা বৰষুণ দিলে একদম বহুত ধামাকা আমি আহি পালো ডিমাপুৰ প্লেটফৰ্ম ক্লাছ কৰি লবি না বৰষুণ দি আছে পুৰা বৰষুণ হৈ আছে এতিয়া নামো কেনেকে আমি আৰু ইফালে আমাৰ এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক আৰু মোদীজীৰ কান্ধত কিবা আমাৰ অসমৰহে গামোচা দেখোনে কি ধুনীয়াকে চাওকচোন আৰু গৈ আমি নামিলো গাড়ীৰ পৰা বৰষুণ দি আছে আৰু এতিয়া প্লেটফৰ্মৰ ফালে গৈ আছো বহুত বেছি মানুহ দেখি আছো ইয়াত চাওক মানুহ বহুতে বেছি একদম কিবা হয় নাজানো আৰু ইমান মানুহ বাপৰে বাপ যিহেতু ইলেকশ্যনৰ বাবে চব গৈ আছে আমি ইলেকশ্যনৰ বাবে গৈ আছো কিন্তু বহুতে বেছি মানুহ বাপৰে বাপ চাওক অৱস্থা চব মানুহ আপোনালোকে ইমান মানুহ বাহিৰতে ইমান মানুহ চাওক তাৰ ভিতৰত বাপৰে বাপ যিহে মানুহ চাওক কিমান মানুহ কিবা হয় আৰু নাজানো ট্ৰেইনত উঠিব পাম নে নাপাম চব মানুহ কিমান মানুহ চাওক ইমানে মানুহ বাপৰে বাপ আৰু আমাৰ মানুহ দুজন তিনিজন মান আহিছে আগতে ক'ত বা নাজানো যিহে মানুহ আৰু আমাৰ গৈ আছে একদম ভিৰৰ মাজত ইমান ভিৰ যাবলৈ পাৰো না নাই কোনো গেৰাণ্টি নাই তো গাইজ ইমান ভিৰ পাছত আৰু ভিডিঅ' নকৰো আৰু এতিয়া মানে যদি ট্ৰেইনত যাওঁ আৰু ভিডিঅ' নকৰো আৰু যদি গাড়ীত যাওঁ চাওঁ মানে এতিয়া কিহত যাওঁ আমি যদি গাড়ী পাওঁ মানে গাড়ীত যামগে আৰু নহ'লে উপায় নাই ট্ৰেইনত যাব লাগিব
যদি ট্ৰেইনত যাওঁ মানে আৰু ভিডিঅ' নকৰি ইমান ভিৰ হয় বহুত ৰিক্সি হৈ যায় তো গাইছ আমি প্লেটফৰ্মৰ পৰা ওলাই আহিলো মানে কি কম ইমান মানুহ বাপৰে বাপ সাহস নহ'ল আৰু ট্ৰেইনত যাম বুলি নহ'ব ট্ৰেইনত যোৱা নহ'ব আৰু ইয়াত আমি এতিয়া মানে গাড়ী দেখিছো মানে গাড়ী হায়াৰ কৰিছো এতিয়া আমি গাড়ীতে যাম গাড়ী আহি আছে এতিয়া আমি ইফালে বাহিৰত ওলাই আহিছো ইফালে চাওক আৰু ইফালে আমাৰ মোদীজি কি ধুনীয়াকে আমাৰ গোটেইটো গ্ৰুপটো ইয়ে চাওক আৰু এতিয়া আমি গাড়ীত যাওঁ গাড়ী আহি আছে তো আমি গাড়ীলৈকে গৈ আছো আৰু এই চাওক ৰাতি মানে ডিমাপুৰৰ প্লেটফৰ্মৰ কিবা ৱেবছাইটখন চাওক লগতে আছে শিৱ বাবাৰ মন্দিৰখন আৰু ইফালে ফ্লাইঅভাৰখন আমি অকণমান আগুৱাই গৈ আছো খোজকাঢ়ি চাওক ৰাতি কিমান ধুনীয়া খালী ইয়াৰ বাহিৰত খালী কিন্তু ভিতৰত ইমান মানুহ বাপৰে বাপ আৰু গাইছ ফাইনেলি আমাৰ গাড়ী আহি গ'ল এয়া এখন আমাৰ গাড়ী ইয়াত যাওঁ আমি আৰু গাইছ আমি এয়া বহি ল'লো একদম হেপাটেপিকে চাওক আমাৰ অৱস্থা ইয়াত চাওক কেনেকুৱাকে বহিছে চাওক একদম পুৰা ওচৰত বহিছে ইফালে আছে এইয়া আৰু পিছফালে আছে দুজন দেখি আমি মানে চাওক মাজত মানে বেছি একদম হেপাটেপি আৰু পিছফালে কিন্তু অকণমান আৰাম পাইছে আৰু আগৰজন অকণ আৰাম আৰু গাইছ আমি পুৰা বকলীয়া আহি পালো একদম পুৰা খালী চাওক বকলীয়া টাউন পুৰা খালী সেইটো দেখি নাপায় আৰু আমি আছো ইফালে একদম চেপাবাটি একদম মাজৰ জেগাত একদম পুৰা চাওক পাঁচজন বহিছে পিছফালে আছে দুজন সিহঁতৰে আৰাম আৰু এতিয়া বকলীয়া খালী এতিয়া আমাৰ ফালে যাব লাগে লেফট সাইড আৰু এতিয়া এইফালে যাম কিবা কি কয় বেলতলা বজাৰ আৰু গাইছ আমি বকলীয়া শৰাইঘাট ব্ৰিজখন পালো চাওক বকলীয়া শৰাইঘাট ব্ৰিজ হয় কিমান ডাঙৰ চাওক বহুত ডাঙৰ বকলীয়া চুইচ ইফালে খাতা দৰ্জা আছে খাতা আৰু ইফালে আছে ইফালে তিনিটা দৰ্জা আছে আৰু গাইছ আমি বেলতলা বজাৰ আহি পালো বেলতলা বজাৰ আৰু এতিয়া মানে গুণ্ডাকেইটা নামিব কেইজনমান মানে গাড়ী খালী হৈ যাব এতিয়া আৰু চাওক বৰষুণ দি মানে ৰাস্তাকেইটা অৱস্থা ইয়াতে ৰখাই দিয়ক ওলাবি গুণ্ডাকেইটা বন্ধ করে আলাদা গুণ্ডাসকল বাই বাই গুড নাইট এতিয়া গাড়ীখন খালী হ'ল এতিয়া আমি তিনিজন আছো গাড়ী আৰু অলপ আগত আমিও নামিম দুইটা আৰু এজনে যাব একদম পুৰা তেৰা কথা লাগে আমি দুইটা নামিম অলপ আগত আৰু এতিয়া 12:30 বাজিলে কেইঘণ্টা হ'ল 10:30 বাজি ওলাইছো আমি নামি গলো দুইটাই চাওক আমি দুইটা নামিলো আৰু সিহঁত এজন গুচি গ'ল এতিয়া আৰু ইয়ে চাওক কিন্তু ৰাস্তাৰ অৱস্থা আমাৰ ইয়াত এইটো ৰাস্তা ইমানে বেয়া কি ক'ম আৰু বৰষুণ দিলে বহুত বেছি বেয়া হয় এইটো ধুমুহা দিছিলে বোলে চাওক ইছ ৰাম চাওক গাইছ একদম বাঘকেইটা অৱস্থা দেখি নাপায় চাওক অৱস্থা একদম পুৰা ৰাস্তাত আহি আছে চাওক
তো গাইছ আমি আহি পালোঁ ঘৰ, সেয়া আমাৰ ঘৰ। আৰু এইজনে সি এতিয়া গুচি গৈ আছে ওইটো পাৰত, মানে ওইটো লাইট দেখি আছে যে সেইটো ঘৰ। তো যাবি দেই, গুড নাইট, বাই বাই। এয়া ঘৰ আহি পালোঁ। তো ব্লগটো ইমানলৈকে আছিলে, আপোনালোকে কেনেকুৱা পালে ব্লগটো চাই জনাব। আৰু যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, যদি ফেচবুকত হয় ফ'ল' কৰি থৈ দিব। তো আজিলৈ ইমানেই, বাই বাই।